ছাত্ৰ ছাত্ৰীসকল, আজি আমি কম্পিউটাৰ আৰু যোগাযোগৰ বিষয়ে কিছু কথা জানিব চেষ্টা কৰিম। প্ৰথমতে আমি জানিব চেষ্টা কৰিম যোগাযোগ কি হয়। তোমালোকে জানানে যোগাযোগ মানে কি? যোগাযোগ এনে এটা ব্যৱস্থা যাৰ সহায়ত আমি দূৰত থাকিও এজনে আনজনৰ লগত সহজে সম্পৰ্ক ৰাখিব পাৰোঁ। যোগাযোগৰ বিভিন্ন মাধ্যম আছে, যেনে চিঠি, টেলিফোন, মোবাইল, টেলিগ্ৰাম। ইয়াৰ উপৰিও বাতৰি কাগজ, ৰেডিঅ' আৰু টেলিভিছনৰ সহায়তো দেশ বিদেশৰ বাতৰি আমি খুব কম সময়ৰ ভিতৰতে পাব পাৰোঁ। ডাক ব্যৱস্থা হ'ল আমাৰ অতি গুৰুত্বপূৰ্ণ যোগাযোগৰ মাধ্যম। ডাক যোগে আমি বিভিন্ন দেশৰ বিভিন্ন ঠাইলৈ চিঠি, টেলিগ্ৰাম, টকা পইচা, দৰকাৰী বস্তু আদি পঠিয়াব পাৰোঁ। টেলিফোন আৰু মোবাইল ফোন হ'ল যোগাযোগৰ অতি খৰতকীয়া আৰু আধুনিক মাধ্যম। আমি যিকোনো সময়তে যিকোনো ঠাইৰ পৰা পৃথিৱীৰ যিকোনো ঠাইলৈ টেলিফোন আৰু মোবাইল ফোনেৰে কথা পাতি যোগাযোগ কৰিব পাৰোঁ। ৰেডিঅ' আৰু টেলিভিছন এনে দুবিধ প্ৰয়োজনীয় মাধ্যম যাৰ দ্বাৰা দেশ বিদেশৰ খবৰ বাতৰি, শিক্ষা, সংস্কৃতি, খেলা ধূলা আদিৰ বিষয়ে ঘৰতে বহি জ্ঞান লাভ কৰিব পাৰোঁ। বাতৰি কাকত পঢ়ি আমি নিজৰ ঠাইৰ উপৰিও দেশ বিদেশৰ বিভিন্ন খবৰ নিয়মীয়াকৈ পঢ়িব পাৰোঁ। তোমালোকে ইয়াত দেখা ছবিটো চিনি পাইছানে? এইটো হ'ল কম্পিউটাৰৰ ছবি। কম্পিউটাৰ হৈছে আধুনিক যুগৰ আটাইতকৈ উন্নত যোগাযোগৰ এটা মাধ্যম। কম্পিউটাৰৰ দ্বাৰা বহুতো কাম কম সময়তে কৰিব পাৰি। ইয়াত বহুতো তথ্য সংৰক্ষণ কৰিও ৰাখিব পাৰি। ইয়াৰে আমি বিভিন্ন অংশৰ বিষয়ে জানো আহা। এইটো কি হয়? মনিটৰ। আমি কৰি থকা কামখিনি আৰু কামৰ ফলাফল মনিটৰত দেখা পাওঁ। এইটো হ'ল CPU। CPUত আমি নিৰ্দেশ দিয়া কামবোৰ কৰে আৰু সংৰক্ষণ কৰি ৰাখে। সেইকাৰণে CPUটোক কম্পিউটাৰৰ ব্ৰেইন অৰ্থাৎ মগজু বুলি কোৱা হয়। এইখন হ'ল কীবৰ্ড। কীবৰ্ডৰ দ্বাৰা লিখিত আকাৰেৰে আমি নিৰ্দেশ দিওঁ। এইটো মাউচ। মনিটৰত থকা কথাবোৰ মাউচেৰে নিয়ন্ত্ৰণ কৰি কাম কৰিব পাৰি। গতিকে কম্পিউটাৰৰ সহায়ত আমি কি কৰিব পাৰোঁ? লিখিব পাৰোঁ, ছবি আঁকিব পাৰোঁ, অংক কৰিব পাৰোঁ, খেল খেলিব পাৰোঁ, গান শুনিব পাৰোঁ, চিনেমা চাব পাৰোঁ, তথ্য সংৰক্ষণ কৰি ৰাখিব পাৰোঁ। কম্পিউটাৰৰ লগত প্ৰিণ্টাৰ যদি আমি সংযোগ কৰোঁ, তেতিয়াহ'লে আমি কৰা কামখিনি কাগজত লিখিত আকাৰেৰেও পাব পাৰোঁ। কম্পিউটাৰৰ এটা মুখ্য কাম হ'ল যোগাযোগ স্থাপন কৰা। আজিলৈ ইমানখিনিয়ে।